Good morning. মই এতিয়া গৈ আছোঁ গুৱাহাটী দেউতাৰ কিবা চেকআপ আছে চেকআপৰ কাৰণে গৈ আছোঁ আৰু তাৰপিছত মানে অলপমান তাতে কিবা কিবি কামো আছে তো গৈ আছোঁ আৰু হয়তো যদি দুদিনমান থাকোঁ গুৱাহাটীৰ পৰা দুটামান ব্লগ পাব ক'ৰবাত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগ পাই আছোঁ ৰাস্তাত গাড়ীৰ ভিতৰত মানে গান বাজি আছিল সেইকাৰণে মই মিউট কৰি দিছোঁ নহ'লে মানে কপিৰাইট লাগি যাব মই যিমানবাৰ এইটো চাইডত ভিডিঅ' বনাইছোঁ এইখিনি জেগা দিছোঁ মানে এইখিনি জেগা মোৰ অল টাইম ফেভৰেট আৰু এতিয়া আমি যাই আছোঁ নেশ্যনেল হাইৱে হৈ নাযাওঁ মানে গেট হস্পিটেলৰ পৰা যিটো ফ্ৰণ্টত ৰাস্তা আছে ইফালেদি আমি সোমাই কিনে শ্বৰ্টকাটটো হয় লগতে টোল বচাব লাগিল না আৰু এগেইন আমি নেশ্যনেল হাইৱে পাই গ'লোঁ এই চাংচাৰি পালোঁ আমি সৰুতে যেতিয়াই গুৱাহাটী অহা আছিলোঁ তেতিয়াই মানে এই ব্ৰিজখন লক্ষ্য কৰি থাকোঁ মানে শৰাইঘাট ব্ৰিজ কেতিয়া পাম আৰু ব্ৰিজখন পালে তাৰমানে গুৱাহাটী পালোঁ আৰু তাৰমানে সেই ভাৱটো আছিল পাই গ'লোঁ দিয়ক জালুকবাৰী আৰু এতিয়া আমি যাই আছোঁ মালিগাঁও এতিয়া আমি আহি পাইছোঁ কামাখ্যা ৰেষ্ট হাউচ কামাখ্যা ৰেলৱে ষ্টেচনৰ ৰেল হাউচ আৰু ইয়াতে অলপমান আমি ৰেষ্ট কৰিম দাদা আৰু মামাৰ কামত যাই আছে আৰু আমি ইয়াতে অলপমান টাইম থাকিম দিনৰ লাঞ্চ চাঞ্চ ইয়াতে কৰিম আৰু তো গোটেইখিনি মানে কি ৰেডি কৰি আছে আৰু 10 মিনিটমান ৰখিব দিছে মানে অলপমান ৰুমটো চাফা কৰিব লাগিব তো মই ইয়াতে সেইডাল লৈ লওঁ ৰ'ব চাৰ্জাৰডাল লৈ লওঁ ভাল দিব লাগিব না মই ৰেষ্ট কৰিম আৰু ইহঁতে এতিয়া যাব আহি ভাত চাত খাই আমি আকৌ ওলাই যাম আৰু প্ৰায় 10 মিনিটমান বহাৰ পিছত আমাক এনেকৈ ৰুমটো খুলি দিছে চাফা তাফা কৰি কেনে তো একবাৰ ৰুমটো চাই লওক I'm alone in the dark, can I be where you are? You were gone from 2,000 years later. প্ৰায় বৰ্তমান বাজি আছে দুপৰীয়া 2:30 আৰু বৰ্তমান খোৱা লোৱা হৈ ৰেষ্ট হৈ গ'ল আৰু ইহঁতৰ কামখিনি হৈ গ'ল আহি ভাত চাত খালোঁ পুৰা আৰু এতিয়া যাই আছোঁ একদম ঘৰলৈকে এতিয়া বাজি আছে প্ৰায় আপোনাৰ 7:15 আৰু আহি পাই কিনে অলপমান ৰেষ্ট ল'লোঁ ভাগৰ লাগি আছিল একচুৱেলি তো আহি অলপমান শুই গ'লোঁ গোটেইকেইটাই তো আহি কিনে একো কৰা নহ'ল আৰু এতিয়া আমি যাই আছোঁ ষ্ট্ৰীট ফুড ট্ৰাই কৰিব আজি গুৱাহাটী ষ্ট্ৰীট ফুড ট্ৰাই কৰিম তো মানে মোৰ স্কুটিখন যিখন আগতে মই চলাইছিলোঁ সেইখন মোৰ মামাৰ ঘৰত আছে বৰ্তমান তো সেইখন এতিয়া ল'ব গৈ আছোঁ লৈ কিনে মাহীৰ ল'ৰাজন মানে চুনু মোৰ লগত যাব আৰু স্কুটিখন লৈ সিয়াক লৈ কিনে আজি ট্ৰাই কৰিম গুৱাহাটী ষ্ট্ৰীট ফুড স্কুটিখনৰো প্ৰব্লেম হৈ আছে একচুৱেলি চাইলেঞ্চাৰডাল ফাটি আছে চলাব পাৰোঁ না নোৱাৰোঁ না ৰাস্তাত ঠেলিব লগা হয় নাজানো যাই কিনে লওঁ হয় এতিয়া আমি বৰ্তমান আছোঁ গণেশগুৰিত আৰু এতিয়া ষ্ট্ৰীট ফুড ট্ৰাই কৰিব যাই আছোঁ ক'ত কি পাওঁ ব্ৰিজৰ তলত চুনু আৰু মই আৰু এতিয়া বোলক এইফালে গণেশ মন্দিৰৰ ফালে দুখনমান আগতে দেখি পাইছিলোঁ মানে ষ্ট্ৰীট ফুডৰ দোকান তো এতিয়া তাকে সেইকেইখনতে যাই আছোঁ আৰু গৈ কিনে খাই আছোঁ লাজো লাগে দিয়ক চবমান মানুহে ঘূৰি ঘূৰি যায় তো বোলক এতিয়া ষ্ট্ৰীট ফুডৰ দোকানত লগ পাই আছোঁ তো আহি পালোঁ ব্ৰিজৰ তলত এখন ফুচকাৰ দোকান 10 টকাত কিমান থাকে 10 টকাত 5 টাকে দি দিয়ক 2 প্লেট ইপিনে এটা মোৰ এটা
ভাইয়াই বনাই আছে আমাৰ ফুচকা ৰেডি কৰি আছে জলকীয়া একদম মিডিয়াম আৰু অঁ হৈ যাব মই মানে বেছি জলকীয়া নাখাওঁ আমাৰ এতিয়া খানা চলি আছে বৰ্তমান খাই লওঁ তো বরাবর খাই লওঁ হৈ গ'ল আমাৰ খাৱলা আৰু সঁচাকৈ ধুনীয়া টেষ্টি আছিল তো পূৰা একদম গ্লোভ চোভ পিন্ধি কোনো গণেশগুৰি প্ৰায়বিলাক ষ্ট্ৰীট ফুডৰ দোকান বন্ধ হ'ল তাৰমানে আৰু বহুত বিচাৰিলেও বেছি মানে পোৱা নাই তো সেইকাৰণে মানে এতিয়া আহিছোঁ ভাঙাঘৰৰ বিগ বাজাৰৰ সন্মুখত তাতে কেইখনমান থাকে আৰু এতিয়া পাওঁ নে নাপাওঁ চাওঁ আৰু গণেশগুৰিত বেছি হেৰি নাপালোঁ মানে দুই এখন আছে মানে কেনেকুৱা লাহে লাহে বন্ধ হ'ব ধৰিছে দেৰিও হ'ল আমি অলপ তো সেইকাৰণে মানে কি হ'ল এই বিগ বাজাৰৰ সন্মুখত আহিলোঁ ভাঙাঘৰত আগতে গৰম খাবা না আগতে ঠাণ্ডা খাবা আগতে গৰম 50 টকা 80 টকা 100 টকা 150 টকা আচ্ছা 50 টকা লৈ ল ন 50 টকা প্লেন দিয়ক প্লেন ল'ম ইমান প্লেন আছে ইমান প্লেন খাম A few moments later. অঁ চিকেন ম'ম' প্লেট কিমান 30 আৰু ভেজ ম'ম' 30 দুটা চিকেন লৈ লওঁ ন দুটা চিকেন দি দিওঁ এক্সপ্ল'ৰ উইথ বিকাশ হয় খাইতো আছোঁ যদি আপোনালোকে চাই ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু লগতে তলত থকা ন'টিফিকেশ্যন বেলটো বজাই দিব আৰু ইফালে দাদা আছে ম'ম' ঠিক আছে ভাল লাগিলে খাই ম'ম' খাই ওলালোঁ এতিয়া ট্ৰাই কৰিম হ'ল আৰু মানে স্পাইচি খাই পেটটো জ্বলা লাগিছে আৰু পেট ভৰিছে একচুৱেলি তো ম'ম' অলপমান বেছিকৈ খাম আইচক্ৰীম মানে লাষ্টত আন ভালাটো চব ভালাটো সেইকাৰণে আমি এতিয়া মিঠা খাম অলপমান আৰু আইচক্ৰীম খাই কেনে এতিয়া ঘৰলৈকে যাম এইটো আপোনালোকৰ কাৰণে খাব দেই খাওক I'm alone in the dark, can I be where you are? You were gone. আৰু গুৱাহাটী মানে ট্ৰেফিক জাম আৰু এতিয়া পাইছোঁ বাপৰে বাপ কি ট্ৰেফিক আছে এতিয়া I gave you my trust, but you treated me like I couldn't see. I thought you were the one, but I know. বৰ্ণালী পথ আহি পালোঁ মানে চুনুহঁতৰ ঘৰ বৰ্ণালী পথতে আৰু হাতীগাঁও বৰ্ণালী পথ আৰু মানে মোৰ স্কুটিখনৰ অৱস্থা একদম বেয়া যি একদম চাউণ্ড কৰি আছে মোৰ নিজৰে লাজ লাগে সেইকাৰণে তাহাঁতৰ ঘৰৰ সন্মুখলৈকে নাযাওঁ আৰু মই তো ইয়াক ইয়াতে নমাই দি আছোঁ নমাই দি কেনে জাষ্ট 2 খোজ মাৰিলেই তাহাঁতৰ ঘৰটো আৰু কিন্তু একদম ঘৰৰ সন্মুখলৈকে যোৱা নাই তো ইয়াক বাই কৈ আছোঁ তো বাই চুনো সি পাছ মাৰি আছে মোক ভিডিঅ'টো বনোৱাৰ কাৰণে তো এতিয়া সি যাই আছে আৰু চুনুক বাই কৈ মই ঘৰলৈকে আহি আছোঁ মানে বহুদিন হৈ গ'ল মই একো ব্লগ আপলোড কৰা নাছিলোঁ তো সেইকাৰণে এটা চিম্পুল ব্লগ আপলোড কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু ছাবস্ক্ৰাইবটো প্লিজ কৰি কেনে যাব তো আনটিল নেক্সট ভিডিঅ' টাটা বাই